চালা বাহনীৰ নামত বটো ধৰি পোৱা নাই ৰিহাৰ্চেললৈ আহি এই ঝাৰু মৰাৰ পৰা একেবাৰে চাহ বনোৱালৈকে কৰিব লাগে সকলো কষ্ট কৰি কিবা এটা কৰাৰ মজাটো অলপ বেলেগ নে কি কওঁ শিল্পী এনেই হ'ব পাৰিবি নেকি মানে যি শিলটো গোটেই গোটেই পি খাব পাৰে তাকেই শিল্পী বোলে এইবোৰতো সাধাৰণ কথা তাকেহে ইমান দেৰি হ'লে এটাও অহা নাই যে মানুহবিলাকে ৰিহাৰ্চেলৰ টাইমটো কিয় মেইনটেইন নকৰে বাৰু খানা বুলি কৈ যদি 7 বজাত মাত তেতিয়া 6 বজাতে আহি ওলাব ৰিহাৰ্চেল বুলি কৈ যদি 7টা বজাত মাত তেতিয়া কিন্তু 8টা বজাত আহি ওলাব এই কাপলে থালাহি ওলাইছে ইহঁত হালে লগ নেৰা হ'ল যে ৰিহাৰ্চেলত বেলেগৰ বেলেগ ধান্দা কিন্তু ইহঁত হালৰ ইটোৱে সিটোৰ চকুলৈ লুকাই চুৰ কৰি কিমান বাৰ চাব পাৰিছে সেইটো ধান্দা কি হ'ল ইমান দেৰি কৰিলি যে মই অথনিয়ে আহিলোঁ কিন্তু এইহে ওলাওঁতে অলপ দেৰি হ'ল তই মানে আহি এহঁতৰ ঘৰত সোমাই আছিলি অকলে আহিবলৈ কিবা ভাল নালাগে যে সেইবাবে মই যাদৱ দাক ফোন কৰি আমাৰ ঘৰত সোমাই আহিবলৈ কৈছিলোঁ হ'ব এতিয়া যোৱা ৰুমটো অলপ চাফা কৰা তুমি কৰিব নালাগে আকাশী অহালৈকৈ সৌ তুমি চাহটোতে ৰোৱা মই ৰুমটো চাফ কৰোঁগৈ সৌজনী আকাশী বা আহিলেই কি হ'ল আকাশী বা আজি ইমান দেৰি কৰিলা যে ঘৰত ইমান আলহী ওলাবই নোৱাৰি জানা হ'লেও ৰিহাৰ্চেলৰ টাইমটো সকলোৱে মেইনটেইন কৰিব লাগে আমাৰো কাম থাকেতো ৰচোন ইমান খং নকৰিবি আজিৰ পৰা দেৰি নকৰোঁ বাৰু কি হ'ল বহুত ফূৰ্তিত আছ যে তোমালোকে কথা পাতা মই সৌ গছৰ চাহটোলৈকে যাওঁ এটা ভাল খবৰ আছে কি ভাল খবৰ ঐ মোৰ বিয়া ঠিক হৈছে বঢ়িয়া পাৰ্টি কেতিয়া দিবি ঐ আকাশীৰ বিয়া ঠিক হৈছে আকাশী বা বিয়াৰ পাৰ্টি কেতিয়া দিবা আগতে বিয়াৰ ডেট ঠিক হৈ লওক ৰ'বা তাৰ পাছত বিয়া পাৰ্টি যি খোৱা একেলগে খাবা ল'ৰাটো কি কৰে বিজনেছ কৰে ঘৰৰ এটাই ল'ৰা মালটো বহুত আছে তাৰমানে গম নাপাওঁ আছে চাগে আৰু কি কৰে মানে গান নাচ অভিনয় খেলা ধূলা এইবিলাকৰ ভিতৰত কি কৰে নাজানো এইবিলাক কৰে নে নকৰে কিয় সুধিলি নহয় তই মানে ভাল গান গাওঁতো গতিকে ল'ৰাটো অলপ কালচাৰ মাইণ্ডেড হ'লে তহঁতৰ সংসাৰখন সুখৰ হ'ব আৰু ফোন কৰি সুধি চাওঁ ৰ সি এইবিলাক কৰে নে নকৰে হেল্ল' অঁ কোৱা ক'ত আছে আপুনি মই বিজনেছৰ কামত এফালে আহি আছোঁ পৰহি আমাৰ নাট্য মন্দিৰত মোৰ এটা গানৰ কম্পিটিশ্যন আছে আপুনি আহিব পাৰিব নেকি যাবলৈ একেবাৰে টাইম নহ'ব জানা আৰু কি জানা গানৰ কম্পিটিশ্যনবিলাক মই কিবা বৰিং পাওঁ তাৰমানে আপুনি নাটক ভাল পায় সঁচা কথা ক'বলৈ গ'লে মই আজিলৈকে নাটক চায়ে পোৱা নাই গান নাটক বেয়া পায় তাৰমানে আপুনি খেল ভাল পায় চোৱা মই এজন বিজনেছমেন খেল খেলাটো দূৰৰে কথা খেল চাবলৈকে মোৰ টাইম নাই আৰু কি জানা অসমত এইবিলাক খেল খেলি গান গাই নাটক কৰি একো লাভ নাই আৰু এটা কথা তুমি যদি এইবিলাক কৰা মোৰ লগত বিয়া হোৱাৰ পিছত কিন্তু এইবিলাক সম্পূৰ্ণৰূপে বাদ দিব লাগিব হ'ব ৰাখোঁ দিয়ক সিটো নিজেও একো নকৰেই সি হেনো এইবিলাক একো ভালো নাপায় বিজনেছ কৰিছে মেচিনৰ দৰে টকা ঘটিছে ভাত খাইছে পৃথিৱীত জীয়াই থাকিব লাগে আছে আৰু অকল খাই বৈতো জন্তু জীয়াই থাকে আৰু কি কৈছে জানো অসমত বোলে এইবোৰ গান গাই নাটক কৰি খেল খেলি একো লাভ নাই তেতিয়াহ'লে আমি গান গোৱা নাটক কৰা খেলা ধূলা কৰা মানুহবোৰ কি অসমৰ বাহিৰলৈ যাবগৈ লাগিব নেকি মই এতিয়া কি কৰিম বিয়া হোৱা নোহোৱাটো তোৰ ব্যক্তিগত কথা সেই বিষয়ে আমি একো নকওঁ খালি লগৰ হিচাপে তোক এটা ছাজেশ্যন দিব পাৰোঁ কি এইটো হৈছে তোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অংক গতিকে যিমান পাৰ এই অংকটো শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিবি এই অংকটো যদি কেনেবাকৈ ভুল কৰ গোটেই জীৱনটো কিন্তু পস্তাব লাগে সি নাটক কৰিব গান গাব খেলা ধূলা কৰিব নজনাটো ডাঙৰ কথা নহয় কিন্তু সেইবোৰ ভাল নোপোৱাটোহে ডাঙৰ কথা মই এতিয়া কি কৰোঁ আমাৰ টকাই টকা বুলি গোটেই জীৱনটো পাৰ কৰি দিব পাৰিবি আৰু তই এনেকুৱা এটা মানুহৰ লগত বিয়া হ'বি যাক জীয়াই থাকোঁতে কোনেও সন্মান নকৰিলোঁ অন্ততঃ মৰাৰ পিছত যাতে 10জনে কয় এটা ভাল মানুহ মৰি থাকিলে মই যাওঁ
আকাশী বা আজি ৰিহাৰ্চেল নকৰা নেকি? আজি নকৰোঁ আৰু কিয় নকৰোঁ ৰিহাৰ্চেল? দেউতাক ডিচিশ্যনটো জনাওঁগৈ। কি ডিচিশ্যন? বিয়া কেঞ্চেল। ফুল আৰু গান ভাল নোপোৱা মানুহ এটাৰ লগত গোটেই জীৱনটো পাৰ কৰাতকৈ ঘৰতে বহি হৈ থকাটোৱেই বেটাৰ বুলি ভাবিছোঁ। নে কি কওঁ?